নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিক কথালৈ। সকলোৱে যেতিয়া ফোনটো ৰিচিভ কৰে পোনপ্ৰথমতে বাৰু হেল্ল' বুলি কিয় কয়? আজি মই আপোনালোকক এই বিষয়ে ক'ম। তেনেহ'লে বলক অকণমান পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে হয়তো জানে যে এলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোনৰ আৱিষ্কাৰ কৰিছিলে আৰু যিটো হেল্ল' শব্দটো সেই শব্দটোৰ আৱিষ্কাৰৰ এটা আঁৰৰ কাহিনী হয়তো আপোনালোকে শুনি আহিছে যে এলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ এগৰাকী গাৰ্লফ্ৰেণ্ড আছিলে। গাৰ্লফ্ৰেণ্ডগৰাকীৰ নাম আছিলে মাৰ্গাৰেট হেল্ল'। আৰু যেতিয়া আৱিষ্কাৰ কৰিছিলে টেলিফোন, তাৰপিছত যেতিয়া ব্যৱহাৰ কৰিছিলে পোনপ্ৰথমবাৰৰ বাবে হেল্ল' শব্দটো কৈছিলে এলেকজেণ্ডাৰ গ্ৰাহাম বেলে, গাৰ্লফ্ৰেণ্ডৰ নামটো কৈছিলে। তেতিয়াৰ পৰা এলেকজেণ্ডাৰ গ্ৰাহাম বেলে মানে সকলোকে হেল্ল' শব্দটো ব্যৱহাৰ কৰিবলৈ ক'লে। আচলতে তেনেকুৱা নহয়। সেইটো যিটো মানে কাহিনী আপোনালোকে শুনি আহিছে সেইটো এটা ভুৱা ভাইৰেল তথ্য। আচলতে সেই কথাটো তেনেধৰণে নহয়। আচলতে গ্ৰাহাম বেলৰ গাৰ্লফ্ৰেণ্ডৰ নাম আছিলে মেবেল হাবাৰ্ড। তেখেতৰ জীৱনত মানে মাৰ্গাৰেট হেল্ল' বুলি কোনো মহিলাই নাছিলে। আচলতে গাৰ্লফ্ৰেণ্ডৰ নাম আছিলে মেবেল হাবাৰ্ড। গ্ৰাহাম বেলে যেতিয়া টেলিফোনটো আৱিষ্কাৰ কৰিছিলে তাৰপিছত তেখেতে আহৈ হৈ বুলি এটা শব্দ কৈছিলে, হেল্ল' বুলি কোৱা নাছিলে। আহৈ হৈ শব্দটোহে প্ৰচলন কৰিছিলে। আৰু তেখেতে তেতিয়া কৈছিল যে তেখেতৰ আৱিষ্কাৰ টেলিফোন মানুহে যেতিয়া ব্যৱহাৰ কৰিব তেতিয়া পোনপ্ৰথমতে আহৈ হৈ বুলি ক'ব। কিন্তু বৰ্তমানটো আমি শুনি আছোঁ যে হেল্ল' হেল্ল'হে কয় মানুহে। আচলতে সেই হেল্ল'টো আৱিষ্কাৰ হ'ল কেনেকৈ? গ্ৰাহাম বেলেটো আহৈ হৈটো প্ৰচলন কৰিবলৈ দিছিলে, কিন্তু তাৰ কিছু বছৰ পিছত বাল্বৰ আৱিষ্কাৰক থমাছ এডিছনে হেল্ল' শব্দটোৰ প্ৰচলন কৰিলে। শব্দটোৰ প্ৰচলন কৰাৰ পিছত তেতিয়া সেই হেল্ল' শব্দটোৰ পক্ষতো কিছু লোক আছিলে আৰু যিটো আহৈ হৈ শব্দ গ্ৰাহাম বেলে আৱিষ্কাৰ কৰিছিলে সেই শব্দটোৰ পক্ষতো কিছু লোক আছিলে। কিন্তু এটা নজনা কাৰণৰ বাবে লাষ্টত গৈ আহৈ হৈটো একেবাৰে লুপ্ত হৈ গ'ল আৰু আমাৰ মাজত কেৱল হেল্ল'টো থাকিলে। আৰু হেল্ল'টো সকলোৰে মাজত জনপ্ৰিয় হৈ গ'ল। এতিয়া সকলোৱে ফোনটো ৰিচিভ কৰাৰ পিছত হেল্ল'টোৱে কয়। আহৈ হৈটো একেবাৰে লুপ্ত হৈ গ'ল। কিন্তু কি কাৰণত লুপ্ত হ'ল সেই আহৈ হৈ শব্দটো আজিলৈ মানে গম পোৱা নাই সঁচা তথ্যটো। কিন্তু আহৈ হৈটো কিবা এটা নজনা কাৰণত নাইকিয়া হৈ গ'ল আৰু আমাৰ মাজত হেল্ল'টোৱে প্ৰচলিত হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনে পালে। আৰু লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।